ঠাণ্ডাৰ দিনত যেতিয়া ফাৰ্ম কৰিব আপোনালোকৰ প্ৰফিট বেছি হ'ব এইটো গ্যাৰাণ্টি দি ক'ব পাৰোঁ আপোনালোকৰ ঠাণ্ডাৰ দিনত ফাৰ্ম যেতিয়া কৰিব আপোনালোকৰ প্ৰফিট বেছি হ'বই হ'ব কাৰণ বহুত কথা আছে ইয়াত আপোনালোকে ভিডিও স্কিপ নকৰিব সম্পূৰ্ণ চাব যেতিয়া সম্পূৰ্ণ চাব কেনেকুৱা লাভ হ'ব কেনেকুৱা প্ৰফিট বেছি হ'ব মই আপোনাক ভিডিওৰ ভিতৰত সম্পূৰ্ণ ডিটেইলছ বুজাই দিম আপোনালোকে সম্পূৰ্ণ ভিডিও জানিলে বা চালে নিশ্চয় গম পাব যে হসাই ঠাণ্ডাৰ দিনত প্ৰফিট ফাৰ্ম কৰিলে প্ৰফিট বেছি হয় ঠাণ্ডাৰ দিনত আপোনালোকে পোৱালি উঠাব ফাৰ্মত প্ৰফিট বেছি হ'ব ঠাণ্ডাৰ দিনত আপোনালোকে মানে হেচিং কৰিব হেচিং কৰি প্ৰফিট বেছি হ'ব এটো গ্যাৰাণ্টি হয় আপোনালোকে ভিডিও স্কিপ নকৰিব কেনেকুৱা কৰিব ঠাণ্ডাৰ দিনত ফাৰ্ম আপোনালোকে কেনেকুৱা কৰিব কেনেকুৱা কৰিলে প্ৰফিট বেছি হ'ব মই বুজাই দিম এ টু জেড এটা কৈ বুজাই দিম আপোনালোকে ভিডিও স্কিপ নকৰিব স্কিপ কৰিলে গম নাপাব যে হসাই ঠাণ্ডাৰ দিনত ফাৰ্ম কৰিলে লাভ প্ৰফিট বেছি হয় নেকি সো বন্ধুসকল এক নম্বৰ কথা হৈছে যে ঠাণ্ডাৰ দিনত আপোনালোকে যেতিয়া ফাৰ্ম কৰিব ফাৰ্ম কৰাৰ পিছত ঠাণ্ডাৰ দিনত কিন্তু পোৱালিৰ হ্যাচিং যদি কৰে আপোনালোকে জানে যে হ্যাচিং যদি কৰে মানে যিবিলাক ফ্ৰেণ্ডছে বা যিবিলাক ফাৰ্মাৰ বন্ধুসকল আমাৰ লগত আমাৰ চেনেলৰ লগত জড়িত আছে হেউতে জানে যেউতে হ্যাচিং কৰে যে ঠাণ্ডাৰ দিনত হ্যাচিং পাৰ্চেন্টেজটো কিন্তু বেছি হয় হ্যাচিং পাৰ্চেন্টেজ বেছি হলে আপোনাৰ পোৱালিৰ কষ্টিং খৰচটো কমি যায় আছে পোৱালিৰ কষ্টিং খৰচটো কমি যায় আছে মানে আপোনাৰ কম টকাত পোৱালি উৎপাদন হৈ আছে এটা কম টকাত পোৱালি যেতিয়া উৎপাদন হৈ আছে আপোনাৰ প্ৰফিটটো এফালে গেইন হৈছে এতিয়া সেই কাৰণে কিন্তু ঠাণ্ডাৰ দিনত পোৱালিৰ দামটো অলপ কমে আমিও কম দামত মানে গৰমৰ তুলনাত ঠাণ্ডাৰ দিনত যেটো পোৱালি সেল কৰোঁ বা আমি আমাৰ ফাৰ্মাৰ বন্ধুসকলক যোগান ধৰোঁ সেই পোৱালি কিন্তু গৰমৰ তুলনাত বহুত কম মানে বহুত কমত ঠাণ্ডাৰ দিনত পোৱালি দি আছো বা যোগান ধৰি আছো হেতু এক নম্বৰ কথাটো হৈছে যে হেচিবিলিটি বেছি হয় পোৱালিৰ যিবিলাকে হ্যাচিং নকৰে মানে পোৱালিৰ দাম কমে পোৱালি কিন্তু কম দামত উঠাব পাৰে গৰমৰ দিনত যেটো পোৱালি 45 লৈকে 46 78 লৈকে হৈ যায় হেতু পোৱালি কিন্তু বৰ্তমান ঠাণ্ডাৰ সময়ত বহুত কম আছে আপোনালোকে জানিব পাৰিব যদি আপোনালোকে ফাৰ্মিং কৰি আছে সো কম টকা হয় পোৱালিৰ দাম এক নম্বৰ পইণ্ট হৈছে পোৱালিৰ দাম কম হয় দুই নম্বৰ পইণ্টটো হৈছে যে আপোনালোকৰ হ্যাচিং যদি কৰি আছে হ্যাচিংত আপোনালোকৰ কম টকাত পোৱালি উৎপাদন হয় এটা বহুতে ক'ব পাৰে যে দাদা আমিতো হ্যাচিং নকৰোঁ পোৱালি কিনিবই লাগে বাৰে বাৰে তো মানুহসকল মানে পোৱালি বাৰে বাৰে কিনিব যাতে নালাগে ইয়াৰ কাৰণে কিন্তু আমি সৰু ইনকিউবেটৰ মেচিনো বনাইছো মানে 100 কেপাসিটি ইনকিউবেটৰ মেচিনো বনাইছো আপোনালোকে যদি লাগে যোগাযোগ কৰিব আমি অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিটো ডিস্ট্ৰিক্টত আমি যোগান ধৰি আছো আমাৰ মেচিন খুব উন্নত ধৰণৰ 100 কেপাসিটিৰ পৰাই আমি বনাই আছো আমাৰ ফাৰ্মাৰ বন্ধুসকলৰ কাৰণে আপোনালোকে নিজে হ্যাচিং কৰক পোৱালি বহুত কম টকাত উৎপন্ন হ'ব আপোনালোকে প্ৰফিট গেইন কৰিব পাৰিব যেতিয়া পোৱালিৰ দাম এটা কথাটো হৈছে যে পোৱালি কম টকাত মানে আপোনালোকে উঠাব পাৰিব উঠাৰ পিছত এটা বহুতে ক'ব পাৰে বহুতে এটা কমেন্টছ কৰিব পাৰে যে ঠাণ্ডাৰ দিনত তো পোৱালি মৰ্টেলিটি বেছি হয় বন্ধুসকল মৰ্টেলিটি বেছি নহয় আপোনালোকে ৰাখিব নোৱাৰে মানে ঠাণ্ডাৰ দিনত মৰ্টেলিটি বুলি কি কয় এটো টেম্পারেচার যেটো তাপমাত্রা মেইনটেইন কৰিব লাগে তাপমাত্ৰাটো কিন্তু আপোনালোকে মেইনটেইন কৰিব নোৱাৰে তাপমাত্ৰাটো আপোনালোকে কন্ট্ৰোলাৰ এখন লক বন্ধুসকল এটা কন্ট্ৰোলাৰ একবাৰ ললে আপোনালোকৰ বোৰ্ডিং লৈকে চলি যাব এটা কন্ট্ৰোলাৰ লৈ ফেলে আপোনালোকে ভাল এৰিয়া এটা বোৰ্ডিং কৰক কন্ট্ৰোলাৰৰ দি টেম্পারেচাৰ সেট কৰি ফেলে ভালকৈ বোৰ্ডিং কৰক আপোনালোকৰ চাব যে পোৱালিৰ মৰ্টেলিটি বহুত কমি গৈছে 2-3% কৈ ওপৰত পোৱালি মৰ্টেলিটি হ'বই নোৱাৰে আৰু আপোনালোকে ভালকৈ তত্ত্বাৱধান কৰক ভালকৈ আপোনালোকে কেয়াৰ লওক মানে স্পেশালি ঠাণ্ডা দিনত আপোনালোকে কেয়াৰ ল'ব লাগিব যেটো তাপমাত্ৰাটো আপোনালোকে মানে মেইনটেইন কৰিব লাগিব হেতু আপোনালোকে ভালকৈ মেইনটেইন কৰক আপোনালোকৰ কিন্তু পোৱালি মৰ্টেলিটি বহুত কম হ'ব এটা কথা হৈছে যে প্ৰফিট তেতিয়া হলে ক'ত কেনেকৈ প্ৰফিট হল বন্ধুসকল ঠাণ্ডা দিনত সচৰাচৰ গাঁৱৰ যিবিলাক মুৰ্গী আছে গাঁৱৰ মুৰ্গীবিলাক কিন্তু বেমাৰ আহি ফেলাই মুৰ্গীবিলাক বহুত মানে মৰ্টেলিটি হয় বহুত মৰি যায় মানে বজাৰত যেতিয়া আপোনালোকে যাব যে ঠাণ্ডা ডিসেম্বৰ জানুৱাৰী সময়ত বহুত মুৰ্গী अवेलेबल মুৰ্গী বেমাৰৰ কাৰণে বহুতে গাঁৱৰ মুৰ্গীখিনি সাফা কৰি বিক্ৰী কৰি ফেলে বিক্ৰী কৰাৰ পিছত বহুত কম টকাতে বিক্ৰী কৰে 200-250 টকাতে বিক্ৰী কৰি ফেলে যেতিয়া বিক্ৰী কৰি হেক হৈ উঠে ঠাণ্ডা যেতিয়া লাহে কমে আপুনি যেতিয়া ডিসেম্বৰত পোৱালি উঠায় মই কৈছো ডিসেম্বৰত যেতিয়া পোৱালি উঠায় উঠাৰ পিছত যেটো ডিসেম্বৰ ঠাণ্ডা কিন্তু এতিয়া ডিসেম্বৰ বা জানুৱাৰীত আপুনি যেতিয়া পোৱালি উঠাব ঠাণ্ডাৰ সময়ত পোৱালি উঠালে ফাৰ্ম কৰিলে বেছি লাভ হয় এটুই কথাটো হৈছে আজি সো ঠাণ্ডাৰ সময়ত ডাঙৰ মুৰ্গীখিনি যেতিয়া
কম টকাত বিক্ৰী হৈ গ'ল তেতিয়া ঠাণ্ডা কমি যাব মাৰ্চ এপ্ৰিল আহি যাব তেতিয়া ঠাণ্ডা কমি যাব ফেব্ৰুৱাৰীৰ পিছতে ঠাণ্ডা লাহে লাহে কমে মাৰ্চ এপ্ৰিল আহি যাব তেতিয়া কিন্তু বজাৰত মানে আপুনি যাই চাব যে মুৰ্গী নাই কাৰণ গাঁৱৰ মুৰ্গীবিলাক বেমাৰ হয় বা বেমাৰে লক্ষণ দেখা দিয়াৰ কাৰণে বহুতে কিছুমানে আগতে বিক্ৰী কৰি ফেলিছে চ' মাৰ্কেটত মাৰ্চ এপ্ৰিল মাহত কিন্তু মুৰ্গী বহুত বা হাঁহ বহুত মানে প্ৰডাক্ট বহুত কম থাকে চ' সেইখিনি সময়ত যদি আপোনালোকে মাল বা আপোনালোকৰ প্ৰডাক্ট আপোনালোকৰ মুৰ্গী হাঁহ ৰেডি কৰি আপোনালোকে বজাৰত বিক্ৰী কৰিব পাৰে তেতিয়াহ'লে কিন্তু প্ৰফিট এটা ভাল গেইন কৰিব আৰু কাৰণ তেতিয়া দাম যিটো থাকে মুৰ্গীৰ সেইটো দাম কিন্তু বহুত ভাল থাকে উন্নত দাম থাকে মানে 400ৰ ওপৰলৈকে প্লাছলৈকে দাম থাকে সেইটো হৈছে মূল কথা যে বন্ধুসকল কেনেকুৱা ফাৰ্মাৰ দিনত ঠাণ্ডাৰ দিনত আপোনালোকে ফাৰ্মাৰ বন্ধুসকলে লাভ বা প্ৰফিট বেছি কৰিব পাৰিব গৰমৰ দিনত আপোনালোকে বজাৰত যাব বিক্ৰী কৰিবলৈ এভেইলেবল মুৰ্গী দাম নিদে অমুক নিদে তমুক নিদে মানে এভেইলেবল মুৰ্গী এভেইলেবল যেতিয়া হৈ যায় তেতিয়া কিন্তু দামটো কমি যায় চ' আপোনালোকে এনেকুৱা সময়ত পোৱালি উঠক ফাৰ্মত ঠাণ্ডাৰ দিনত মই গৈছোঁ ঠাণ্ডাৰ দিনত পোৱালি কম টকাত উঠক যেতিয়া পোৱালিখিনি ডাঙৰ হ'ব আপোনালোকে বজাৰত চেল কৰা সময় হ'ব তেতিয়া কিন্তু মানে হেৰি হ'ব আপোনাৰ পোৱালিৰ যিখিনি ডাঙৰ হোৱাৰ পিছত মাৰ্কেটত কিন্তু দামটো বহুত ভাল পাব এনেকুৱাকৈ আপোনালোকে আৰম্ভ কৰক ফাৰ্ম নিশ্চয় আপোনালোকে প্ৰফিট গেইন কৰিব পাৰিব যদি কৰিব নোৱাৰে আপোনালোকে মোক কমেণ্টছত লিখিব যে এনেকুৱা ফাৰ্ম কৰিছোঁ প্ৰফিট হোৱা নাই মূল কথা হৈছে টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগিব আপোনালোকৰ মূল কথা এক নম্বৰ কথা টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগিব আপোনালোকৰ ফাৰ্মৰ ভিতৰত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিব লাগিব যদি ঠাণ্ডাটো নিয়ন্ত্ৰণ কৰিব পাৰে ডেফিনেটলি লাভ হ'ব গেৰাণ্টি চ' বন্ধুসকল আপোনালোকৰ পৰা বিদায় লৈছোঁ আপোনালোকে ভালে ৰাখিব যদি কিবা জানিব থাকে আপোনালোকে নিশ্চয় কমেণ্টছ কৰিব নিশ্চয় মই উত্তৰ দিবলৈ চেষ্টা কৰিম থেংক ইউ বন্ধু